হাই হেল্ল' দোস্ত সকলোকে স্বাগতম অন্য এটা ব্লগলৈ আৰু আজি আমি ৰুমত ম'ম' ট্ৰাই কৰিম বুলি ভাবিছোঁ গোটেইকেইটাই যিমানজন আছোঁ চ' ইয়াত আমি আইটেম চব কিনি অনা হৈ গ'ল জাষ্ট এতিয়া ৰেডি কৰিব লাগে আৰু দেখাই আছোঁ বেক কেমেৰা কৰি কিনে কি আইটেম আনিছোঁ আমি ইয়াত হৈ গ'ল ময়দা আছে ময়দাটো এতিয়া মই ঠিক কৰিম ম'ম'টো বনাবলৈ কাৰণে আৰু ইফালে এজনে এইটো হ'ল পাতকবিটো কিবা কৰি আছে কাটি কিনে বইল কৰি ল'ব অলপ কাৰণ মেডিচিন দিয়া থাকেতো বহুত আৰু ইয়াতে ফিনি ময়দাটো মই এতিয়া বনাই ল'মগৈ ম'ম' চেপত আৰু আছে লগত এইটো চুপ চিকেন চুপ সেইখিনি চাই লওক এতিয়া বনাই লওঁ আমি ধুনীয়াকৈ চব ৰেডি কৰি লওঁ তাৰপিছত বাকী প্ৰচেছকেইটা দেখাই আছোঁ আৰু এইটো আমাৰ মেইন চেফ ৰুমৰ এইটো ৰেডি হৈ গ'ল আমাৰ আমি নেক্সট ষ্টেপত যাবলৈ কাৰণে আৰু বিন্দাছ আৰু এইফালে এটা গৈ আছেগৈ এটা আমাৰ চেফ আজিৰ চেফ চব ৰেডি হৈ গ'ল এতিয়া এইটো অকল ম'ম' আকাৰত বনাব লাগে অকল না ম'ম' আকাৰ বনাই কিনে ইয়াৰ ভিতৰত মাল মত্ৰ ভৰাই তাৰপিছত আৰু বইল কৰিব লাগে বিন্দাছকৈ অ'কে দেখাই আছোঁ আৰু খন্তেক সময় পাছত এইটো এতিয়া ইয়াত ভৰাই আছোঁ কবি চবি কিবা কিবি যি দিছিলোঁগৈ তাৰপিছত ধুনীয়াকৈ আৰু কেইটামান বনোৱা হ'লে অলৰেডি আৰু এইখিনি বনাই আছোঁ কমপ্লিট হোৱাৰ পিছত দেখাই আছোঁ তাৰপিছত কি কৰোঁ কি নকৰোঁ আৰু চাই লওক এইটো এনেকৈ বনাই আছোঁ মজাকৈ ডিজাইনিং টাইপৰ দিছোঁ অলপ নাজানো বনাবলৈ ভালকৈ এনে যেনে তেনে বনাইছোঁ আৰু চাই থাকক ভাল লাগিলে লাইকটো কৰি দিব শ্বেয়াৰটো কৰি দিব আৰু ইমানেই ৰেডি হৈ গ'ল ইয়াত চব ৰেডি কৰিছোঁ আৰু এইটো এটা আৰু আছে আৰু ইয়াত বনি আছে এতিয়া ৰেডি হোৱাৰ পিছত নেক্সট ষ্টেপটো কমপ্লিট আমাৰ একো ব্যৱস্থা নাই সেইটো কাৰণে ইয়াতে বনাই আছোঁ আৰু এইটো এতিয়া বইলিং কৰি আছোঁগৈ इंडियन टेक्निक ये सब और यहाँ है सब लोग सब বনাই উঠি কিনে মই দেখাই আছোঁ বাৰু গোটেইখিনি ইয়াৰ হৈ গ'ল চুপ ৰেডি চুপ কমপ্লিট আৰু ইফালে কৰি আছে কিবা ম'ম' হৈ আছে আৰু কেইটামান বনোৱা হৈ গ'ল অলৰেডি তো চাই থাকক এইটো আমাৰ ম'ম' ৰেডি হৈ গ'ল পুৰা একদম বিন্দাছ এতিয়া আকৌ ফ্ৰাই কৰি আছে ম'ম'টো ফ্ৰাইড ম'ম' হ'ব আজি ম'ম' ৰেডি তাৰপিছত ইয়াত আছে চুপ আমাৰ ম'ম' ৰেডি হৈ গ'ল এইটো ফ্ৰাইড ম'ম'ত আকৌ এইটো ম'ম' এইফালে আছে চুপ ৰেডি আৰু আমি দুইজন খামগৈ এইটো ই আৰু মই কমপ্লিট যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব